নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। তো আজি লৈ আহিছোঁ মই আপোনালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' বা আপডেট। তো ভিডিঅ'টো হ'ল যে যিসকল অৰুণোদয় হিতাধিকাৰী আছে সেইসকলৰ বাবে, আৰু লগতে আপুনি যদি ভাবে আপুনি নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব সেইসকলৰ বাবে। তো বিশেষকৈ কিছু সংখ্যক মানুহ আছে যিসকল নেকি অৰুণোদয় আঁচনিৰ টকা আগত পাই আছিল, কিন্তু বৰ্তমান টকা পোৱা বন্ধ হৈ গৈছে বা এই মাহত টকা পোৱা নাই। তো কিয় টকা পোৱা বন্ধ হৈ গৈছে বা বৰ্তমান কি কাম কৰিলে আকৌ টকা পোৱা আৰম্ভ হ'ব, সেই বিষয়ে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জনাম। লগতে আপুনি যদি নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিম বুলি ভাবি আছে, সেয়াও কিন্তু এই ভিডিঅ'টোৰ জৰিয়তে জনাম যে আপুনি নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে কেনেকৈ আবেদন কৰিব পাৰিব। তো প্ৰথমতে আমি আলোচনা কৰোঁ যে আপোনালোকৰ যদি অৰুণোদয় আঁচনিৰ টকা পোৱা বন্ধ হৈ গৈছে বা টকা আপোনালোকে নাপায় বা এই মাহত পোৱা নাই, তো কিয় পোৱা নাই বা আপোনালোকে কি চেক কৰিব লাগিব বা কি ভুলৰ কাৰণে আপোনালোকে পোৱা নাই, তো প্ৰথমতে আপোনালোকক জনাই দি আছোঁ। তো প্ৰথমতে ফ্ৰেণ্ডসকল, আপোনালোকে কি কৰিব লাগিব, প্ৰথমতে আপোনালোকৰ অৰুণোদয় আঁচনিৰ যিখন লিষ্ট আছে সেই লিষ্টখনত আপোনালোকৰ নাম আছেনে নাই প্ৰথমতে আপোনালোকে চেক কৰি ল'ব লাগিব। তো এয়া কিন্তু বহুত সংখ্যক মানুহৰ লগত এনেকুৱা হৈছে যে লিষ্টত নাম কাট খাই গৈছে, সেইকাৰণে অৰুণোদয় আঁচনিৰ টকা পোৱা বন্ধ হৈছে। তো প্ৰথমতে আপোনালোকে লিষ্টখনত নাম আছেনে নাই আপোনালোকে প্ৰথমতে চেক কৰি ল'ব। যদি লিষ্টত নাম আছে, তো তাৰপিছত দ্বিতীয় নম্বৰ হ'ল আপোনালোকে চেক কৰিব লাগিব আপোনালোকৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড বা DBT লিংক হৈ আছেনে নাই। তো আপোনালোকৰ যদি আপোনালোকৰ অৰুণোদয় আঁচনিৰ যিখন হেৰি আছে, একাউণ্ট আছে, যদি আপোনালোকৰ যিখন একাউণ্ট দিছে এই একাউণ্টখনৰ লগত যদি আধাৰ কাৰ্ড বা DBT সংযোগ হৈ থকা নাই বা লিংক হৈ থকা নাই, তেনে ক্ষেত্ৰতো আপোনালোকৰ অৰুণোদয় আঁচনিৰ ধন বা টকা নাপাব। তো ফ্ৰেণ্ডসকল, আপোনালোকে এইখিনিও চেক কৰি ল'ব, আৰু মই অলৰেডি তাৰ ওপৰতো ভিডিঅ' বনাই থোৱা আছে, আপুনি সেই ভিডিঅ'টো চাই ভালদৰে চেক কৰিব পাৰিব। বা যদি DBT লিংক হৈ থকা নাই কেনেকৈ লিংক কৰিব পাৰিব, সেই ভিডিঅ'টোত সকলোখিনি বিষয়বস্তু জনাই দিয়া আছে, আপোনালোকে তাত চাই কৰিব পাৰিব। তো তাৰপিছত তৃতীয় নম্বৰ হ'ল আপোনালোকৰ আৰু তৃতীয় নম্বৰটো হৈছে যদি আপোনালোকৰ সকলোখিনি ঠিকেই আছে তথাপি আপোনালোকে অৰুণোদয় আঁচনিৰ টকা লাভ কৰা নাই বা পোৱা নাই, তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ যিখন ব্লক আছে ব্লকত গৈ আপোনালোকৰ অৰুণোদয় যিটো সহকৰ্মী নিয়োগ কৰিছে চৰকাৰৰ তৰফৰ পৰা, তাত গৈ আপোনালোকৰ সহকৰ্মীসকলক আপোনালোকে সুধিব বা আপোনাৰ প্ৰব্লেমখিনি ক'লে তেওঁলোকে উপদেশ দিব বা আপোনালোকক কেনেকৈ কি কৰিব লাগিব সকলোখিনি বুজাই দিব। তাৰপিছত সেই প্ৰচেছখিনি কৰিলে আপোনালোকৰ অৰুণোদয়ৰ ধন আৰু পোৱা আৰম্ভ হৈ যাব। তো এয়া হৈ গ'ল ফ্ৰেণ্ডসকল, আপোনালোকে ভালদৰে বুজি পাইছে। তো এতিয়া আমি আলোচনা কৰিম যদি আপোনালোকে ভাবি আছে নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিম বুলি, তো কেনেকৈ আবেদন কৰিব পাৰিব বা ফৰ্মখন আপোনালোকে কেনেকৈ ফিল আপ কৰিব বা ক'ত জমা দিব, সবিশেষ মই এতিয়া আপোনালোকক জনাই দি আছোঁ। ফ্ৰেণ্ডসকল, আমি আহি পালোঁ মোবাইল স্ক্ৰীণত অহাৰ পিছত আপোনালোকে চাব পাৰিছে এইখন ফৰ্ম হয়। তো এইখন ফৰ্ম গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স ডিপাৰ্টমেণ্ট এপ্লিকেশ্যন ফৰ্ম অৰুণোদয় 4.0। তো এইখন ফৰ্ম আপোনালোকে ফিল আপ কৰিব লাগিব, ফিল আপ কৰি জমা দিব লাগিব। তো ক'ত জমা দিব, প্ৰথমতে মই আপোনালোকক ফৰ্মখন কেনেকৈ ফিল আপ কৰিব সবিশেষ জনাই আছোঁ বা দেখুৱাই দি আছোঁ। তো প্ৰথমতে, আৰু এইখন ডেমো ফৰ্ম হয়, মই আপোনালোকক ডেমোৰ কাৰণে দেখুৱাই আছোঁ, আৰু ফৰ্মখন অৰিজিনেল হয়, আপোনালোকে ছেম ফৰ্ম এনেকুৱাকৈ আপোনালোকে ল'ব। ফৰ্মখন ক'ৰ পৰা ল'ব মই আপোনালোকক ভিডিঅ'ৰ শেষত মই আপোনালোকক জনাই দিম। তো প্ৰথমতে ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগিব সবিশেষ আপোনালোকক দেখুৱাই আছোঁ। তো প্ৰথমতে আপোনালোকে কি কৰিব লাগিব, তো প্ৰথমতে চাওক, প্ৰথমত লিখা আছে অলৰেডি এন অৰুণোদয় বেনিফিচিয়াৰী। তো আপোনালোকে অৰুণোদয় আঁচনিৰ টকা বৰ্তমান পাই আছে নেকি, যদি পাই আছে তেনেহ'লে ইয়েছ কৰিব, আৰু যদি নাপায় তেনে ক্ষেত্ৰত নট টিক চিন কৰিব। তো তাৰপিছত ইয়াত আপোনাৰ ৰাইট ছাইডত চাব পাৰিছে, ইয়াত পাছপৰ্ট চাইজ ফটো এটা লাগিব যিজনৰ নামত আপোনালোকৰ অৰুণোদয় আঁচনিৰ বাবে এপ্লাই কৰি আছে বা আবেদন কৰি আছে।
তো ফটো লগোৱাৰ পিছত তাৰপিছত ইয়াত আহিব দ্বিতীয় নম্বৰটো ৰেচন কাৰ্ড নাম্বাৰ আপোনালোকৰ ৰেচন কাৰ্ডৰ নাম্বাৰটো বহুৱাব লাগিব তো তাৰপিছত ডিস্ট্ৰিক্ট আপোনালোকৰ ডিস্ট্ৰিক্টৰ নামটো ইয়াত বহুৱাব তো তাৰপিছত আহিব LAC আপোনালোকৰ লোকসভা বিধানসভা সমিতিৰ নামটো ইয়াত বহুৱাব লাগিব তো তাৰপিছত 1 নম্বৰ এপ্লিকেশ্যন ডিটেইল এপ্লিকেণ্ট ডিটেইলছ তো এপ্লিকেণ্ট ডিটেইলছত আহিব আপোনালোকৰ এপ্লিকেণ্ট ফাৰ্ষ্ট নেম যিজনৰ নামত আপোনালোকৰ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰি আছে তাৰ নামটো ইয়াত বহুৱাব লাগিব তো ভালদৰে নামটো বহুৱাব তাৰপিছত মিডিল নেমটো বহুৱাব লাষ্ট নেমটো বহুৱাব son daughter নে wife এইটো আপোনালোকে বহুৱাব লাগিব আপোনালোকৰ son daughter নে wife হয় এইটো আপোনালোকৰ টিকচিন কৰি আপোনালোকৰ নামটো বহুৱাব লাগিব তো তাৰপিছত আহিব আপোনালোকৰ জেন্ডাৰ মেল হয় নে ফিমেল হয় এইটো আপুনি বহুৱাব তাৰপিছত যিজনৰ নামত এপ্লাই কৰি আছে তাৰ ডেট অফ বাৰ্থটো ইয়াত বহুৱাব লাগিব জন্ম তাৰিখটো তো বহুৱাৰ পিছত তাৰপিছত আহিব আপোনাৰ ইয়াত পিন কোড তো আপোনালোকৰ পোষ্টেল কোডটো আপোনালোকে ইয়াত বহুৱাব লাগিব বহুৱাই ল'ব দ্বিতীয় নম্বৰ আহিব আপোনালোকৰ এড্ৰেছ ডিটেইলছ তো এড্ৰেছ ডিটেইলছত আপোনালোকৰ আহিব ব্লক ULB বা MSC তো আপোনালোকৰ ব্লকৰ নাম আপোনালোকক দিব লাগিব তো আপোনালোকৰ ব্লক কোনখন ব্লক হয় ব্লকৰ নামটো বহুৱাব তো তাৰপিছত আপোনালোকৰ গাঁও পঞ্চায়ত VCDC বা ৱাৰ্ড আপোনালোকৰ গাঁও পঞ্চায়ত হয় নে VCDC হয় নে ৱাৰ্ড হয় এইটো আপোনালোকৰ কি নাম হয় নামটো আপোনালোকে বহুৱাব লাগিব গাঁও পঞ্চায়ত হ'লে গাঁও পঞ্চায়তৰ নামটো বহুৱাব বা VCTC হ'লে আপোনালোকৰ VCTC যদি চহৰত বাস কৰে VCTC হ'ব তো VCTCৰ নামটো বহুৱাব তো তাৰপিছত আপোনালোকৰ IFSC কোড আপোনালোকৰ বেংক একাউণ্টত থকা IFSC কোডটো আপোনালোকৰ বহুৱাব লাগিব 11 ডিজিটৰ তো তাৰপিছত ইয়াত আহিব আপোনালোকৰ একাউণ্ট নম্বৰ আপ টু 16 ডিজিট তো আপোনালোকৰ যেটো আপোনালোকৰ একাউণ্ট নম্বৰ আছে বেংক একাউণ্ট নম্বৰ আছে এই একাউণ্ট নম্বৰটো ইয়াত আপোনালোকে ভালদৰে বহুৱাব লাগিব যাতে কোনো ভুল নহয় তো তাৰপিছত একাউণ্ট ডিটেইলছ সেন্ড উইথ আধাৰ তো আপোনালোকৰ ইয়াত সেন্ড উইথ আধাৰৰ লগত বেংক একাউণ্ট লিংক থাকিব লাগিব তো তাৰপিছত ইয়াত আপোনালোকৰ টিকচিন কৰিব তো তাৰপিছত 3 নম্বৰ আছে আধাৰ ডিটেইলছত আপোনালোকৰ মোবাইল নম্বৰ আপোনালোকৰ ৰেজিষ্টাৰ আধাৰ কাৰ্ডত বা বেংক একাউণ্টৰ সৈতে লিংক থকা মোবাইল নম্বৰটো ইয়াত দিব তো মোবাইল নম্বৰটো বহুৱাৰ পিছত তাৰপিছত ইমেইল ID তো ইমেইল IDটো আপোনালোকৰ মেডিটেৰি নহয় আপোনালোকে দিব পাৰে নিদিব পাৰে কোনো অসুবিধা নাই তো তাৰপিছত আহিব 4 নম্বৰ ডিক্লেৰেশ্যন তো তাৰপিছত আহিব priority household তো প্লিজ টিক ইউৰ এপ্লিকেণ্ট তো আপোনালোকৰ এইখিনি মই নকওঁ এইখিনি আপোনালোকৰ অনুসৰি আপোনালোকে ভালদৰে চাই আপোনালোকে বহুৱাব তো আনমেৰিড ওমেন আনমেৰিড হয় এজ 40+ নে কি হয় এইখিনি আপোনালোকৰ ভালদৰে বহুৱাব তাৰপিছত 4 নম্বৰ আহিব না আপোনালোকৰ বেংক একাউণ্ট ডিটেইলছ of the এপ্লিকেণ্টৰ বেংক একাউণ্ট নম্বৰটো ইয়াত বহুৱাব লাগিব এপ্লিকেণ্টৰ বেংক একাউণ্ট নম্বৰটো বহুৱাব তাৰপিছত বেংক নেম আপোনালোকৰ কোনখন বেংক হয় PG বেংক হয় গাঁৱলীয়া বেংক নে ষ্টেট বেংক না ইকো বেংক আপোনালোকৰ যেটো বেংক হয় বেংকৰ নামটো ইয়াত বহুৱাই ল'ব বেংকৰ নামটো বহুৱাৰ পিছত তাৰপিছত বেংক ব্ৰাঞ্চ নেমটো ক'ত হয় আপোনালোকৰ বেংকৰ ব্ৰাঞ্চ নেম এইটো বহুৱাব তাৰপিছত আপোনালোকৰ IFSC কোডটো আপোনালোকৰ বহুৱাব তো IFSC কোডটো বহুৱাৰ পিছত তাৰপিছত লিখা আছে ইয়াত বেংক পাছবুক ফ্ৰণ্ট পেজ এটাচড তো আপোনালোকৰ বেংক একাউণ্টৰ যিখন পাছবুক আছে পাছবুকৰ ফ্ৰণ্ট পেজটো প্ৰথমৰ পেজটো আপোনালোকৰ ফটো মাৰি ইয়াত গাঁঠি দিব লাগিব লগত তো আপোনালোকে ইয়েছ বুলি টিকচিন কৰিব তাৰপিছত আছে 5 নম্বৰ আপোনালোকৰ কনসেন্ট অফ সেলফ ডিক্লেৰেশ্যন তো কনসেন্ট ফৰ আধাৰ তো ইয়াত আছে মাই আধাৰ নম্বৰ ইজ আপোনালোকৰ যিজনৰ নামত অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰি আছে তাৰ আধাৰ নম্বৰটো বহুৱাব তো তাৰপিছত দ্বিতীয় নম্বৰ আহিব মাই ইপিক নম্বৰ ইজ তো আপোনালোকৰ ইপিক মানে অৰ্থাৎ আপোনালোকৰ ভোটাৰ ID কাৰ্ডত যেটো ইপিক নম্বৰ থাকে এই ইপিক নম্বৰটো বহুৱাব লাগিব তো তাৰপিছত 6 নম্বৰ আছে সেলফ ডিক্লেৰেশ্যন সিগনেচাৰ তো সেলফ ডিক্লেৰেশ্যন সিগনেচাৰত আপোনাৰ ইয়েছত যদি সিগনেচাৰ মাৰিব পাৰে তেনে ক্ষেত্ৰত আপোনালোকে ইয়েছত টিকচিন কৰিব টিকচিন কৰাৰ পিছত ইয়াত আপোনালোকৰ
থাম ইম্প্ৰেশ্যন বা ছিগনেচাৰ অফ দি এপ্লিকেণ্ট ইয়াত আপোনালোকৰ ছিগনেচাৰ কৰিব লাগিব। ছিগনেচাৰটো কৰাৰ পিছত আপোনালোকে চাব পাৰিছে গোটেই ফৰ্মখন মই কেনেকৈ ফিল আপ কৰিব লাগে সবিশেষ আপোনালোকক জনাই দিলোঁ। তো এনেকৈ আপোনালোকে ফৰ্মখন ফিল আপ কৰিব লাগিব। এনেকৈ ফৰ্মখন ফিল আপ কৰাৰ পিছত আপোনালোকক এই ফৰ্মখন আপোনালোকে ক'ত জমা দিব, এই ফৰ্মখন আপোনালোকৰ ব্লক বা VCTC বা গাঁও পঞ্চায়তত গৈ আপোনালোকক জমা দিব লাগিব। এতিয়া অনলাইনত আপোনালোকৰ এপ্লাই কৰাৰ কোনো অপশ্যন নাই বা অনলাইনত আপোনালোকে এপ্লাই কৰিব নোৱাৰে। এতিয়া পঞ্চায়তত বা VCTC বা আপোনালোকৰ ব্লকত অৰুণোদয় আঁচনিৰ বাবে যিটো সহকৰ্মী দিছে তো তেওঁলোকৰ হাতত এইখন জমা দিব লাগিব। তো আপোনালোকে এই ফৰ্মখন ক'ত পাব আৰু এই ফৰ্মখন আপোনালোকে গাঁও পঞ্চায়তত বা VCTC বা আপোনালোকৰ ব্লকত সহকৰ্মী যিজন দিছে তাৰ লগত আপোনালোকে যোগাযোগ কৰিলে এই ফৰ্মখন পাই যাব। তাৰ পৰা আপোনালোকে ফৰ্মখন সংগ্ৰহ কৰি এই ফৰ্মখন এনেদৰে ভিডিঅ' চাই ভালদৰে ফিল আপ কৰি আপোনালোকে তাত আপোনালোকৰ ফৰ্মখন ফিল আপ কৰি ফৰ্মখনৰ লগত আপোনালোকৰ বেংক একাউণ্টখন আৰু আধাৰ কাৰ্ডখন লগত গাঁঠি দি আপোনালোকে জমা দিব লাগিব। জমা দিয়াৰ পিছতে আপোনালোকৰ অৰুণোদয় আঁচনিৰ কামখিনি সহকৰ্মীসকলে কমপ্লিট কৰি দিব। তো আজিৰ ভিডিঅ'ত ইমানখিনিয়ে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভালদৰে বুজি পাইছে। তো যদি ভিডিঅ'টো ভাল লাগি থাকে ভিডিঅ'টো লাইক কৰিব আৰু যদি মোৰ চেনেল কোনোবা নতুন হৈ আছে তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব, কিয়নো এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ সবৰ প্ৰথমত চাব পাৰে বা এপ্লাই কৰি ল'ব পাৰে। ধন্যবাদ।